हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আমিও বৰ্তমান ঠিকে আছো আৰু মই ভিডিও নিদিয়া বহুত দিনে হ'ল প্ৰায় এমাহ মানে হ'ল মই তাৰ মানে ইহতৰ পৰীক্ষাত শিলং গুৱাহাটী আহা যোৱা কৰি তেনেকে কিবা কিবি কৰি মই ইমানে ব্যস্ত হৈ গলো ভিডিও দিবই সময় পোৱা নাছিলো আৰু এতিয়া অলপমান ফ্ৰী হলো আৰু আপোনালোকৰ ভিডিওবোৰ তেনেকে চাব পৰা নাই বেয়া নাপাব দেই এতিয়া আৰু ৰেগুলাৰ চাম আৰু ভিডিওবোৰ মই দুদিনমান আগতে মোৰ ফ্ৰেণ্ড এজনীৰ লগত এটা কেসেলত গৈছে এটা ৰেষ্টুৰেণ্টত গৈছিলো তাৰে ভিডিও এটা আপলোড কৰিছো আপোনালোকে চাব সম্পূৰ্ণ ভিডিওটো আৰু আশা কৰো ভিডিওটো চাই ভাল পাব আৰু সম্পূৰ্ণ চাব বুলিও মই আশা কৰিলো ভাবিলো প্ৰথমতে ফটো কেখনমান দি লও তাৰ পিছত ভিডিওটো আৰম্ভ কৰিম Tripura Castle বুলি এটা এখন ৰেষ্টুৰেণ্ট আছে খুবেই ধুনিয়া পৰিবেশটো মই আগতে আহা নাই মোৰ ফ্ৰেণ্ডজনীয়ে তাই আহিছে বহুবাৰ সেইবাবে মোক লৈ গল আৰু তাইৰ নাম শান্তি হয় আৰু তাইৰ লগতে মই গলো তাইৰ হাজবেণ্ড আকৌ মই স্কুল ফ্ৰেণ্ড আছিল আমি একেলগে স্কুলত পঢ়া তেনেকৈ আমি দুজনী ক্লোজ হলো আৰু এয়া চাওকচোন অলপমান ভিডিও কৰিছো এইখিনি মানে কেফে এখন আছে সৰু চাই তাৰ পিছফালেও এখন ৰেষ্টুৰেণ্ট আছে এখন ফেমিলি ৰেষ্টুৰেণ্ট হয় আৰু থাকাৰো সুবিধা আছে খুবেই ধুনিয়া পৰিবেশটো মই গৈ খুবেই ভাল লাগিলে মোৰ গৈ আৰু পৰিবেশটো খুবেই নিৰিবিলি সেইবাবে বেছি ভাল লাগিলে বেছি ক্ৰাউডেড নহয় আপোনালোকে কেতিয়াবা শিলঙত আহিলে এইখনত আহিব পাৰে সেইবাবে মই ভাবিলো এটা ৰিভিউ দি দিও এই ৰেষ্টুৰেণ্টখনৰ কথা কও অলপমান এই ৰেষ্টুৰেণ্টখনৰ তাৰমানে ওপেন স্পেচ বহুত আছে সেইবাবে ধৰক আপোনালোকে ধুনিয়া কৰি বাহিৰতো বহিব পাৰে ভিতৰতো বহা সুবিধা আছে আৰু পৰিবেশটো একদম নেচাৰেলি একদম নিৰিবিলি চৰাই মাত শুনিয়ে থাকিব তেনেকুৱা আৰু খুবেই ভাল লাগা এটা পৰিবেশ আৰু দিনটো থাকিবলৈ এটা ধুনিয়া পৰিবেশ এটা পাব আৰু আপোনালোকে দিনটিয়া কৰিও যদি ইয়াতে বহে ভাল লাগিব আৰু মানুহখিনি সাৰ্ভিসটো খুব ভাল খোৱাটো ভাল গুটেখিনি ভাল লাগিলে মোৰ স্পেচিয়াস আৰু ধৰক কিবা ফ্যামিলি গেট টুগেদাৰ বা কিবা অকেশন পাতিবলৈ ইয়াতে ধুনিয়া সুবিধা আছে আৰু এইখিনি আমি ভাবিলো ভিতৰত নাখাও আমি ওপেন স্পেচতে এনজয় কৰিম আৰু ওয়েদাৰটো এনজয় কৰিম আৰু এখন চাওকচোন ইমান মৰম লাগা ইয়াতে বহি বহুতে ফটো তুলিছিলে আৰু এই মই দেখাই আছো গুটেখিনি পৰিবেশটো খুব ধুনিয়া You see এইখিনি চাওকচোন ইমান ধুনিয়া পৰিবেশটো একদম গ্ৰীনাৰী চৰাইবোৰে মাতি থকা শুনিছেনে চৰাই মাতটো শুনিলে মনটো ভাল লাগি নাযায়নে বাৰু আৰু এইফালে তলত থাকাৰো সুবিধা আছে তেনেকুৱা সৰু সৰু কটেজ আছে আপোনালোকে নাইট ষ্টে কৰিব পাৰে ইয়াতে You can ask me. এই রুমটো বেলকনিখন দেখিছেনে ইমান মৰম লাগা আৰু ইমান কোজি বস্তুবোৰ বৰ ভাল লাগিছিলে আৰু ইয়াতে এটা ফাউন্টেনো আছে এই চাওকচোন ফাউন্টেনটো ইমান মৰম লাগা No, this is so beautiful. I didn't see only this side.
It's not open, no. এইখিনি জেগা খুলিব নোৱাৰিলে যিহেতু ৰিজাৰ্ভ আছিলে কিবা ফেমিলি ফাংচন আছিল চাগে এইখিনিও খুব ধুনীয়া আৰু ইয়াৰ ওপৰতে ষ্টেয়াৰকেজবোৰ আছে আৰু ইফালে ওপৰত এটা টেৰেছ আছে আৰু ফুলবোৰো অলপমান মই ভিডিঅ' কৰিছিলোঁ আৰু ইয়াতে চব বস্তু ইমান ধুনীয়াকৈ মেইনটেইন কৰে আৰু মানে ভাল লাগে আৰু মানুহৰ ঘৰে হওক বা জেগাখিনিয়ে হওক বা যিকোনো বস্তুৱে বহুত ধুনীয়াকৈ মানুহবোৰৰ চিভিক চেন্সটো বহুত বেছি ইয়াতে মানুহবোৰৰ মই তেনেকৈ ভাবোঁ আৰু জেগাখিনিৰ পৰা খুব ধুনীয়া এটা ভিউ পায় আৰু তলৰ যোনবোৰ গ্লাছ দেখিছেনে এইবোৰ গ্লাছ হয় তাৰমানে তলত ধৰিব পাৰিছেনে নাই বাৰু এইখিনিৰ পৰা এটা ধুনীয়া ভিউ পায় আৰু গোটেই জেগাখিনি খুবেই ভাল লগা পৰিৱেশ এইখিনি জেগাও বৰ ভাল লাগে সেইকাৰণে এইখিনিতে আমি বহুত ফটো তুলিছিলোঁ আৰু যিহেতু চৰাইবোৰে মাতিয়ে থাকে মনটো এনেই ভাল লাগি যায় আৰু মই এনেও বেছি হুলস্থুলীয়া পৰিৱেশবোৰ এভইড কৰিয়ে ভাল পাওঁ আৰু এনেকুৱা ধৰণৰ জেগাবোৰ মোৰ ভালেই লাগে আমি যিহেতু আবেলি গৈছিলোঁ আৰু লাঞ্চ কৰিয়ে গৈছিলোঁ ঘৰত সেইবাবে তেনেকৈ ভোক লগা নাছিলে তাই ক'লে ছিংগাপুৰ যোনটো হাক্কা নুডলছ চিকেন হাক্কা নুডলছ সেইটো খুব ধুনীয়া বনায় আমি সেয়া টেষ্ট কৰিলোঁ খালোঁ আৰু ব্লেক কফি খালোঁ আৰু ইফালে ঠাণ্ডা লাগি আহিছিল আমি চুৱেটাৰ পিন্ধা নাছিলোঁ মানুহজনে হিটাৰটো চলাই দিলে আৰু এনেকৈও ইফালেদি আপোনালোকে ভিতৰতো বহিব পাৰে তেনেকুৱাও সুবিধা আছে ভিতৰত বহি পেলাই খাব পাৰে আৰু এয়া এইখিনি ইফালেদি ভিতৰত যাব লাগে সন্ধিয়া হৈ আহিলে কথা পাতোতে আৰু লাইটবোৰ জ্বলাই দিলে ফাউণ্টেইনটো চলালে আৰু পৰিৱেশটো আৰু খুবেই ধুনীয়া হৈ আহিলে আৰু লাহে লাহে আমি উভতিবলৈ ধৰিলোঁ আৰু ভিতৰত গৈ মই মানুহ এজনৰ অলপমান কথা যোনজন ধৰক মানুহ ইয়াৰ লগত এছ'চিয়েটেড বহু বছৰৰ পৰা তেওঁৰ কিনো ক'লে এই টাইমিংবোৰ ধুনীয়াকৈ বুজাই দিলে আৰু আপোনালোকে শুনিবচোন 11 o'clock. So 11 o'clock starting from till 9 o'clock closing time. This is for the restaurant. So there is we have two restaurants, upstate Heritage Restaurant, and this is the upstate Heritage Restaurant is only for getting foods like Venetians and Chinese. And here in the Bellevue Restaurant we get Indian and Conti and Chinese. Okay. This is of this one. Oh, nice place. Ambience is very beautiful here. Thank you. Food is good. Everything is good. I'll tell people to come here. Yes, obviously. Okay, thank you. We'll Please visit. do subscribe on this channel. I have Okay, thank you. So please subscribe and do share. Okay, thank you. Bye bye. Thank you. ইয়াৰে ষ্টাফখিনি খুবেই কপাৰেটিভ ছাৰ্ভিচটো খুবেই ভাল লাগিলে আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিলোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকেও ভাল পালে যদি ভাল পালে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিব লগা ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে টেক কেয়াৰ বাই বাই